স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো বৰ্তমান ভাল। আৰু আকৌ এটা নতুন ডেইলি ব্লগ আৰম্ভ কৰিছোঁ। ভিডিঅ'বোৰ দি থাকিব পাৰিলে ভাল লাগে নহয় যে, আৰু সদায় দিবলৈ অকণমান অসুবিধা হয়। যিমানকণ পাৰোঁ তথাপিতো দি থাকিবলৈ চেষ্টা কৰোঁ। যিহেতু সম্পূৰ্ণকৈ চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আজি এটা বিশেষ বস্তু দেখাম বুলি ভাবিছোঁ। আনিবলৈ গৈ আছোঁ, অনাকৈ নাই বাৰু এতিয়ালৈকে। আৰু দালি ভাজি বনালোঁ আৰু ভাবিছোঁ পিটিকা এটা বনাওঁ। আৰু কিনো বনাওঁ বুলি ভাবি পটককৈ মনত পৰি গ'ল নতুনকৈ বস্তু এটা লাগি আছে। আৰু আমি মাজতে এবাৰ খাইছিলোঁ, খাই ভাল পালোঁ। তাৰপিছত আপোনালোকক দেখুওৱা নহ'লে, কিন্তু দেখাওঁ বুলি ভাবিছোঁ। কিন্তু চবেই চাগে চিনিও নাপায়, খাই বুলিও নাজানে চাগে। আৰু আনিবলৈ গৈ আছোঁ, দেখাম আৰু কেনেদৰে খায় সেইটোও জনাম। পিটিকা কৰিও খাব পাৰে আৰু যদি বিচাৰে ভাজি কৰি খাব পাৰে। আমাৰ যিটো পুৰত হৈ যায় ন ফুলৰ পাতটো, সেইটো ৰ'দত শুকুৱাই পেলাই মাছৰ মূৰ দি খাবলৈ খুব ভাল লাগে। অকণমান তিতিকি হয়, বেছি তিতা নহয় খাবলৈ। আৰু দেখাবলৈ গৈ আছোঁ আজি। আৰু এটা লগতে বস্তু এটা দেখাওঁ হা। কেইদিনমান আগতে দেখাইছিলে আমাৰ ফুলজোপা অলপ তেতিয়া ফুলি আছিলে, সম্পূৰ্ণ ফুলা নাছিলে। কিন্তু এতিয়া চাওক, পুৰা গোটেই ফুলজোপা ফুলি গ'ল আৰু বহুত ধুনীয়া লাগিছে দেখিবলৈ। বেক কেমেৰা কৰি দেখাইছোঁ ৰ'ব। গোটেই ফুলজোপা ফুলি আছে, দেখিবলৈ খুব ধুনীয়া হৈছে। আৰু এইফালে এইটো মই সৰু ডাল এটা আনিছিলোঁ মামাহঁতৰ ঘৰৰ পৰা। এতিয়া বহুত ডাঙৰ হৈ গ'ল, ধুনীয়া আৰু 12 মাহে ফুল ফুলি থাকে। আৰু এইফালে গোলাপজোপা নতুনকৈ কুঁহ এটা মেলিছে, কি ধুনীয়া লাগিছে দেখিবলৈ। আমাৰ বাৰীত আগতে ঢেৰ আছিলে এনেকুৱা তিতা ফুলটো, কিন্তু কাটি দিলে যেতিয়া টিংখিনি দিয়া হৈ গ'ল। আমাৰ বাৰীৰ ফালে অহাখিনি কাটি দিলে আৰু এইখিনিহে আছে অলপমান। আৰু একেবাৰে আগ চাইডে আছে, সেইখিনি ভালদৰে লগা নাই। কিন্তু ইয়াত দেখিছেনে বহুত লাগি আছে, মানে প্ৰতিটোতে লাগি আছে। দুদিনমানৰ আগত আনি পেলাই খালোঁ, ইয়াতকৈ বেছি হৈ আছিলে। আৰু সৰু যিখিনি কোষ মেলিছে সেইখিনি খাবলৈ বেছি ভাল। আৰু ফুল ফুলাখিনি অকণমান তিতা হয়, সেইখিনি বুঢ়া হ'বৰ কাৰণে ৰাখি দিয়া হৈছে। এইখিনি সম্পূৰ্ণ হ'বলৈ আৰু বেছিদিন নাই। ফুলখিনি ফুলি সম্পূৰ্ণ হ'লে মানে এইখিনি ছিঙি আনি ৰ'দত দি শুকুৱাই থ'ব লাগিব। আৰু এইকেইপা ছিঙি ল'লোঁ, বেছিকৈ লোৱা নাই, আমি যিহেতু দুজনী মানুহেহে খাম। আৰু এই ফুলটো, ডাঙৰ ফুলটো এনেই লৈছোঁ দেখাবৰ কাৰণে। এইটো খালে মানে অলপমান তিতা লাগে, যিটো ভালদৰে ফুলি আছে। কিন্তু কুমলীয়া যিটো হয় সেইটো একেবাৰে তিতা নাথাকে, অকণমান তিতিকি নিচিনা ভাৱ। আগতে চাপতে আছিলে আৰু বেছি লগা নাই, এইবাৰ কমকৈ লাগিছে। আৰু আছিলে কাটি দিলে, এয়া লৈ লৈছোঁ। বেছি নাই, আমি দুজনীয়ে খাম মাত্ৰ। মানুহজনী আৰু বাবাই নাখায় এইখিনি তিতা ফুল। আৰু এতিয়া বনাবলৈ গৈ আছোঁ, দেখাম কেনেকৈ বনাওঁ। এটা ডাঙৰ ফুলি লৈ লৈছোঁ, এইটো তিতা হয়, এইটো নিদিওঁ চাগে। বাকীটো খাম, আলু দি থৈছোঁ বইল। বনাওঁগৈ তিতা ফুল। ফুলকেইপা ভালদৰে ধুই চচপেন এটাত বহাই দিছোঁ। আৰু ইয়াৰ নীলা পানীখিনি ওলাব। এয়া দেখিছে অলপ নীলা পানী ওলাব আৰম্ভ কৰিছে, কিন্তু ইয়াতকৈ একেবাৰে ডাঠ সেউজীয়া নিচিনা ওলাব। তেতিয়াহে তিতাটো মানে ভালদৰে ওলায়। অলপমান উতলাব লাগিব। উতলাই আহি আছে আৰু একেবাৰে সেউজীয়া পানীটো ওলাই গৈছে। এইখিনিয়ে হ'ল তিতাখিনি। এনেকৈ উতলাই দিলে তিতাখিনি গুচি যায়। আৰু এইফালে বনাই আছোঁ দালি। এইখিনি দালি প্ৰায় হ'লে ধনিয়া দি দিছোঁ, জিৰা দি তেল মাৰিছোঁ, জিৰা কমি আছে। আৰু এইফালে ৰঙালাও, মটৰ, আলু। আৰু ইয়াৰ মই ৰঙালাও গুটিটো খুব খাই ভাল লাগে, মানে গুটিটো কোমলীয়া হয় ন, অকণ সেইটো খাই ভাল লাগে মোৰ। সেইকাৰণে অকণমান গুটি দি দিছোঁ। আলু বইল দি থৈছিলোঁ আৰু বইল কৰি বাকলিখিনি গুচাই লৈছোঁ। আৰু 3টা জলকীয়া পুৰি লৈছোঁ। অকণমান পিঁয়াজ দিছোঁ, বেছিকৈ দিয়া নাই। আৰু এইখিনি কৰিম এতিয়া পিটিকা। এইখিনি ঠাৰিখিনি হ'ল, এইখিনি গুচাই লৈছোঁ। অকল ফুলটোহে খায়, ঠাৰিখিনি নাখায়, একদম সহজতে এৰাই যায়, খুব কোমল হৈ যায়। এইখিনি ঠাৰিখিনি পেলাই দিব লাগিব। আৰু এইফালে জলকীয়া পুৰি লৈছোঁ। আৰু এইখিনি হ'ল তিতা, বেছি নহয়, অকণমান লৈছোঁ। আলু এইখিনি ভালদৰে পিটিকা কৰি লওঁ।
ইয়াতে অকণমান সৰিয়হৰ তেল, প্ৰয়োজন অনুসৰি নিমখ, এইখিনি অকণমান সানিলেই হৈ গ'ল আৰু। তিতা একেবাৰে নহয়, যদি খোৱা নাই কেতিয়াবা খাই চাবচোন এনেকৈ। মানে কিছুমানে ভাবে বহুত তিতা হয় বুলি, কিন্তু বহুত তিতা নহয়, অকণমান হয়, খাই খুব ভাল লাগে। এয়া হ'ল তিতা ফুল আৰু আলু পিটিকা। যদি কেতিয়াবা বনাই নাই খোৱা খাই চাবচোন, আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। খাবলৈ কিন্তু তিতা নহয়, চিন্তা কৰিব নালাগে। কিন্তু এই ৰঙা ফুলটো যদি দিয়ে তেতিয়া বাৰু অকণমান তিতা হয়, কিন্তু যদি মই আগতে দেখুৱাৰ দৰে তেনেকৈ খাই তেতিয়াহ'লে তিতা অকণোৱেই নাপায়। আৰু কেতিয়াবা বাৰু খাইছেনে কমেণ্ট কৰি জনাব। ৰেচিপিটো ট্ৰাই কৰি চাব কেতিয়াবা, আৰু কেনে পালে জনাব কমেণ্ট কৰি পেলাই। তাৰপিছত সেইদিনাখনি কৈছিলোঁ যে শ্বপিং কৰিলোঁ, কি কি কৰিলোঁ দেখাম। তেনেকৈ বিশেষ মই কুকুৰাকেইটা মোৰ ভিডিঅ' কৰিব ল'লে চিঞৰে। আৰু কি কৰিম দেখাম বুলি কৈছিলোঁ, মানে কি বজাৰ কৰিলোঁ। তেনেকৈ বিশেষ মই একো বজাৰ কৰা নাই। দুটামান বস্তু আনিলোঁ, দেখাম আপোনালোকক এতিয়া। আৰু দুটামান অৰ্ডাৰ কৰিছোঁ। লগৰ এজনীয়ে মোক বিশেষকৈ সহায় কৰিছে। তাই বেবী আছে আৰু কৈ আছে যে এইটো বস্তু লোৱা, সেইটো মানে লোৱা, বেছি ভাল হ'ব। আৰু তেনেকৈ কিবাকিবি দুটামান অৰ্ডাৰ দিছোঁ, আহিলে মানে নিশ্চয়। এই দুটা পিল্লো লৈছিলোঁ। মই বিশাললৈ যেতিয়াই যাওঁ পিল্লোকেইটা দেখি মানে মোৰ পচন্দ হয়। এইটো বহুত টাইট হয়। ইয়াত মানে 350 টকাত অনলাইনত ইয়াত আপুনি 6টামান পাই যাব। কিন্তু এইটো এনেকৈ বহাই থ'লে মানে এনেকৈ কোচ কৰি যোৱা নিচিনা হয়, সেইকাৰণে মোৰ বৰ এটা বেছি ভাল নালাগে। এইকেইটা ভাল লাগিলে, কাৰণ মানে লৈ পেলাই শুব পৰাও হ'ব, লগতে দেখিবলৈও ধুনীয়া। প্ৰাইচটো হ'ল 99 আহিছে এইকেইটা। আৰু বেবী বস্তু বেছি অনা নাই, দুটামান আনিছোঁ, দেখাম বাৰু। এইকেইটা কালাৰকেইটা বেলেগ বেলেগ, দুটা আনিলোঁ, 4টা আনিছিলোঁ। দুজন ল'ৰা এটাৰ কাৰণে ল'ৰা এজনে নিলে। আৰু এইকেইটা ৰাখিছোঁ আমি এটাইটো ভাল হয়। প্ৰথম দিনা মানে মোৰ অনাৰ পিছত গোন্ধটো ইমান বেয়া লাগিলে নহয়, মানে আঁতৰাই পেলাই থৈ দিছোঁ মই বিচনাৰ পৰা। গোন্ধটো এতিয়াও অলপ অলপ আছে, ৰ'দত দিলোঁ কিন্তু ভালদৰে গুজোৱা নাই, এতিয়াও আছে অলপ অলপ গোন্ধটো। আৰু 2-3বাৰমান ৰ'দ দিলেহে চাগে, মানে ৰ'দত দিলে গোন্ধটো যাব। বাকী বেবী শ্বপিং কি কৰিম দেখাম। আনি পেলাই তেনেকৈ থৈ দিয়াই আছে, ধোৱা কৰা নাই। যেনেকৈ আনিলোঁ তেনেকৈ আছে। এইখিনি বেছিকৈ মই শ্বপিং কৰা নাই, কেইটামান কৰিছোঁ। আৰু বাকীখিনি অনলাইনত দিছিলোঁ, তাত যিহেতু মই বিচাৰি নাপালোঁ। আৰু বিচাৰি নাপালে মানে তাত নাছিলেই। এয়া চুট এটা আনিছোঁ, কিন্তু বেলেগ আনিব লাগিব। অনলাইন কৰিছোঁ বাৰু। আৰু এইখন হ'ল ৱাটাৰপ্ৰুফো হয়। আৰু এখন আনিলোঁ। তাৰপিছত এইকেইটা কেইটামান লৈ আহিছোঁ, নামবোৰো মই ভালদৰে নাজানো কি কয়। টাৱেলৰ টাইপত, সৰু টাৱেল, মিনি টাৱেল কি বুলি কয় আপোনালোকে জনাবচোন। আৰু বাকী অৰ্ডাৰ কৰিছোঁ, দেখাম আহিলে মানে। বৰ্তমান মই এইকেইটাই আনি থৈছোঁ। টাইম অকণমান যিহেতু আছে আৰু আকৌ এবাৰ যাবলগীয়া হ'ব, সেইকাৰণে বেছিকৈ অনা নাই। এইকেইটাই আনি থৈছোঁ। আৰু ধোৱা পখলা নাই, আনি এনেকৈয়ে ৰাখি দিছোঁ। ধুই পখালি ৰাখিব লাগিব, দিনো নাই যিহেতু আজৰি হ'ব লাগে ন সোনকালে। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোলৈকে অশেষ ধন্যবাদ। আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'বোৰত ছাপোৰ্ট কৰাৰ কাৰণে সকলোলৈকে অশেষ ধন্যবাদ। আৰু নতুন ছাবস্ক্ৰাইবাৰসকললৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। ৰিকুৱেষ্ট নকৰাকৈ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিছে। আৰু ভিডিঅ'বোৰ চাই কেনে পায় জনাবচোন কমেণ্ট কৰি। কমেণ্ট কৰিলে ভাল লাগে ন। তেতিয়াহ'লে আজি আহোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।